তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আকৌ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ, বৰ্তমান চলি আছে হোলী। তো হোলী উপলক্ষে মই আপোনালোকক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা দিছিলোঁ। তো গাইজ, হোলী উপলক্ষে আজি আমাৰ গাঁৱৰ সকলো ল'ৰা ছোৱালী আৰু ময়ো লগতে আমি হোলী খেলাম আৰু আমাৰ গাঁৱৰ যিটো আমদা গাঁৱৰ দৌল মন্দিৰ আছে তাতেও যাম, লগতে আমাৰ মন্দিৰটো দেখুৱাম আৰু আমাৰ গাঁৱৰ মানে সকলো ল'ৰা ছোৱালী যেতিয়া মানে হোলী খেলাব, কেনেকৈ হোলী খেলায়, ক'ত হোলী খেলায় আপোনালোকক চব দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইছ ইয়াক চাওক না, কেনে মূৰ্তি ধৰি আহিছে চাওকচোন ইয়াক গাইছ। আমাৰ এই যি আমাৰ মাটি কটা ভিডিঅ'টো দিছিল আমাৰ এই বাৰীত যি আমাৰ পানী মালা চাওকচোন, পানী চানী লৈ এই পিষ্টল দিলে পানী মাৰি দিয়ে ইফালে মাৰি দি পানী মাৰি দি। তো গাইছ, আমি বেলুনৰ ভিতৰত মানে ৰং ভৰে মানে পানী ভৰে গাঁৱত মাৰবা লাগবৰ কাৰণে পানী ভৰি আছো, চাই থাকক। তো গাইছ, এই ফাকুৱা আমি বেলুনৰ ভিতৰত সোমাই আছো মাৰিবৰ কাৰণে গাঁৱত। কেনে লাগছে ইয়াক আৰু চাচোন, কোনোবা ইয়াক দিছে ৰং চং একদম কলাৰ পৰা সেউজীয়াকৈ লগাই দিছে। মোক আৰু চাওকচোন গাইছ, ৰং দিবা আহিছে। তো গাইছ, এনেকৈয়ে সোমাই আছো বেলুনৰ ভিতৰত পানী, এয়া চাওক। তো গাইছ, এইটো চাওকচোন, এইটো গাঁত মাৰবা লাগব গাইছ, চাওকচোন। তো গাইছ, এই আমাৰ গাঁৱৰ সৰু ল'ৰা ছোৱালী আহোঁ হোলী খেলি আছে চাওকচোন। চাওকচোন গাইছ, কেনে কৰি ভাল কলা মলা আৰু ইটো আৰু চাওকচোন একদম বান্দাৰ। মোক আৰু চাওক কি কেনে লাগছে হোলী খেলে। এই যাব না ৰংটো গাইছ, এইটো মাৰি নিয়া চাওক। গাইছ, এতিয়া আমি ৰং চং লৈ আমাৰ নদী পাৰত যাই আছো ফাক হোলী দিবলৈ, তো চাই থাকক গাইছ। এই কাৰো চাওকচোন, বাপ্পা ইমান কি গৈছা। এই বান্দাৰৰ ৰূপ ধৰছি। হোলী খেলে কেনে লাগছি? ভাল লাগছি, কিমান ভাল লাগছি, বহুত ভাল লাগছি। হোলীৰ দিনা কি কৰলাক চাওকচোন, এই পইচা চিৰি পেলাক গাইছ চাওকচোন। এই আমাৰ ৰাক্ষকে কি কৰলাক দেখছি না গাইছ, 10 টকা এখন চিৰি পেলাক, 10 টকা এখন চিৰি পেলাক গাইছ। তো গাইছ, এতিয়া ভাটিবিলা হ'ল, তো এতিয়া যাই আছো আমি। তো গাইছ, এতিয়া আমি গাঁও চাওঁ ধুলো, এতিয়া আমি যাই আছো আমাৰ আমদা দৌল মন্দিৰ। তো তাতে আমাৰ হোলী যি উৎসৱ যি চলিছে তাতে যাই আছো। তো আপোনালোকে দেখিব আমাৰ মন্দিৰটো, দৌল মন্দিৰটো, তো চাই থাকক। তো গাইছ, আমি বৰ্তমান যাই আছো চাইকেল মাৰি মাৰি। তো আৰু পামেই, আপোনালোকে চাই থাকক, বেছি দূৰ নহয়। তো গাইছ, আমি আহি পালোৱে আমাৰ আমদ দৌল মন্দিৰ। তো গাইছ চাওকচোন, ইমান বেছি মানুহ নাই গাইছ। এতিয়া দিনত না ৰাতিত গাইছ নাটক আছে। তো এনে একবাৰ দিনত আহিলোঁ, আপোনালোকে চাওক মন্দিৰটো সেইটো। তো গাইছ, এইটো মন্দিৰটো মেইন মন্দিৰটো চাওক গাইছ। আপোনালোকে তো দেখিলে আমাৰ আমদ দৌল মন্দিৰটো, আৰু আজিতো আমি যি হোলী খেলিলোঁ আপোনালোকে তো সেইতো দেখিলে। তো গাইছ, আজিৰ ভিডিঅ'টো ইমান আছে। ভিডিঅ'টো চাই কেনে পালে, যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, মানে কমেণ্ট কৰি জনাব হোলী খেলা আমাৰ কেনে লাগে, হোলী খেলা ভিডিঅ'টো চাই, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।